নমস্কাৰ আপোনালোক সকলোকে আছামিজ লাইভ ইনফো ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজিৰ দিনটো ৰাজ্যকে ধৰি সমগ্ৰ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে সংগ্ৰহ কৰা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই জৰুৰী। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি আমাক উৎসাহিত কৰিব। দৰ্শকসকল আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুকলি হ'ল নতুন এছঅপি হস্পিটেললৈ অহা ৰোগীৰ প্ৰয়োজন নাই কোভিড পৰীক্ষা আঁতৰিল কোভিড সংক্ৰান্তীয় এইসমূহ বাধা নিষেধ। সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে কোভিড সংক্ৰান্তীয় নতুন এছঅপি। অহা 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কৰোনাৰ সকলো ধৰণৰ বাধা নিষেধ প্ৰত্যাহাৰ কৰিছে। নতুন এছঅপি অনুসৰি এতিয়াৰ পৰা চিকিৎসালয়লৈ অহা ৰোগীৰ প্ৰয়োজন নহ'ব কোভিড টেষ্ট। বিমানবন্দৰ ৰেলৱে ষ্টেচনতো কৰাব নালাগে কোভিড টেষ্ট। প্ৰত্যাহাৰ কৰা হ'ব সকলো ধৰণৰ কোভিড নিষেধাজ্ঞা। আজিৰ দিনটোৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ মানচিত্ৰৰ পৰা উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে। আঙুলতা ডেকাৰ উপস্থিতিত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে বিজেপি মহিলা মৰ্চাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটক লৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা। সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি বিজেপি মহিলা মৰ্চাই থানাই দাখিল কৰিলে এজাহাৰ। শুক্ৰবাৰে দিছপুৰ থানাত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুলতা ডেকাৰ উপস্থিতিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মহিলা মৰ্চাক অভিযোগ দেশৰ মানচিত্ৰৰ পৰা উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ 40খন মহিলা মৰ্চাৰ কাৰ্যকাৰী কমিটিয়ে দাখিল কৰিব এজাহাৰ। বৰ্তমানলৈকে 22খন এজাহাৰ দাখিল কৰা হৈছে। মহিলা মৰ্চাৰ লগতে যুৱ মৰ্চাৰ মহানগৰ শাখায়ো দাখিল কৰিলে এজাহাৰ। আৰু আমি জানিব পৰা মতে ৰাহুল গান্ধীয়ে যোৱা 10 ফেব্ৰুৱাৰীত ভাৰতবৰ্ষ শক্তি বুলি সম্বোধন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোত কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগ বুলি লিখিছিল। নাছিল উত্তৰ পূৰ্বাঞ্চলৰ সন্দৰ্ভত কোনো উল্লেখ। আৰু সেই কথাতে এতিয়া ৰাহুল গান্ধীয়ে দেশৰ মানচিত্ৰৰ পৰা উত্তৰ পূৰ্বক বিচ্ছিন্ন কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপিত কৰি আৰক্ষীৰ কাষ চাপিছে বিজেপিৰ মহিলা মৰ্চা। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি ৰাজহুৱা সভাত মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰতিবাদ। সোমবাৰে এঘণ্টীয়া মৌন ব্ৰত পালন কৰে ভূপেন বৰাৰ লগতে দলটোৰ শীৰ্ষ নেতৃত্বই। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ তৰিব বুলিও জনায় প্ৰদেশ কংগ্ৰেছে। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ছ'চিয়েল মিডিয়াত পুনৰ চৰ্চা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হ'ব নেকি আনন্দ মিশ্ৰা। আনন্দ মিশ্ৰ বুলি ক'লে অসমৰ সকলোৰে পৰিচিত এটা নাম। নিজৰ কৰ্মদক্ষতা তথা বিচ্ছিন্ন ক্ষমতাৰে অসমৰ প্ৰতিজন লোকৰে পৰিচিত হৈ পৰিছে এইগৰাকী IPS বিষয়া। বৰ্তমান ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে এটা খবৰটো হ'ল তিনিচুকীয়া আৰক্ষী অধীক্ষক হ'ব আনন্দ মিশ্ৰ। ফেচবুক হোৱাটছআপ আদি মাধ্যমত আৰক্ষী বিষয়াগৰাকীৰ ফটো শ্বেয়াৰ কৰি বিভিন্নজনে তিনিচুকীয়ালৈ আদৰণি জনাইছে। কিন্তু এই খবৰ কিমান সঁচা? ধুবুৰীৰ পিছত নগাঁও আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছতে জিলাখনৰ অপৰাধ জগতত কঁপনি তুলিছিল আনন্দ মিশ্ৰই। বিশেষকৈ ড্ৰাগছৰ সাম্ৰাজ্যখনত আনন্দ মিশ্ৰই ত্ৰাসৰ সৃষ্টি কৰিছিল। বহু দাগী অপৰাধীক কাবু কৰিবলৈ সক্ষম হৈছিল IPS বিষয়াগৰাকীয়ে। এনকাউণ্টাৰৰ সন্মুখীন হৈছিল ইজনৰ পিছত সিজন অপৰাধী। কিন্তু ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ পিছতে বিতৰ্কৰ মাজত সোমাই পৰে বিষয়াগৰাকী। তদন্ত কমিটিয়ে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ আৰক্ষী ভুল বুলি কোৱাৰ পিছতে আনন্দ মিশ্ৰক নগাঁৱৰ পৰা গুৱাহাটীলৈ বদলি কৰা হয়। ইয়াৰ মাজতে আনন্দ মিশ্ৰক তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়াৰ খবৰে খলকনি তুলিছে ছ'চিয়েল মিডিয়াত। একাংশই কৈছে যে এয়া মিছা খবৰ। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তিনিচুকীয়া আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰু আনুষ্ঠানিকভাৱে তেওঁলৈ তেনে কোনো নিৰ্দেশনা বা বাৰ্তা অহা নাই বুলি প্ৰকাশ কৰে। দৰ্শকসকল আজিৰ দিনটোৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে যোৰহাটৰ পুলিবৰ থানাত অঘটন। অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে আৰক্ষীয়ে জব্দ কৰা 2খনকৈ গাড়ী। যোৰহাটৰ পুলিবৰ থানাত দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। আৰক্ষীয়ে জব্দ কৰা বাহন থানাৰ চৌহদতে জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে। গাড়ীখনত নাছিল যাৱতীয় নথিপত্ৰ। গৰু সৰবৰাহ কৰা 2খন গাড়ী দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে থানাৰ সন্মুখতে। দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। আমি জানিব পৰা মতে যোৰহাটৰ পৰা নগাঁও আমবাগানলৈ 2খন বলেৰো গাড়ীত 10টা গৰু নি থকাৰ অৱস্থাত গৰুসহ গাড়ী দুখন জব্দ কৰিছিল পুলিবৰ আৰক্ষীয়ে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 5জন লোকক আটক কৰিছিল। কিন্তু থানালৈ জব্দ কৰা গাড়ী দুখন আনি ৰখাই থোৱা হৈছিল থানাৰ সন্মুখতে। কিন্তু পুৱতি নিশা কোনো লোকে জ্বলাই দিয়ে এই গাড়ী দুখন। AS03 AC 3475 নম্বৰৰ গাড়ীখন অধিকাংশই জুইত নষ্ট হোৱাৰ বিপৰীতে AS03 AC 3527 নম্বৰৰ গাড়ীখনৰ জুই ততাতৈয়াকৈ নিৰ্বাপন কৰাত অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে। এই ঘটনাই এতিয়া অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত কোনো চক্ৰই এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজটো হৈছে 5 বছৰীয়া কন্যা শিশুক নৃশংসভাৱে হত্যা কৰিলে 15 বছৰীয়া কিশোৰে। হাইলাকান্দিত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 5 বছৰীয়া শিশু কন্যা হত্যাত জড়িত অভিযুক্তক।
দেওবাৰ নিশা হাইলাকান্দি আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে এজন প্ৰতিবেশী 15 বছৰীয়া কিশোৰক লগতে গ্ৰেপ্তাৰ কৰিছে কিশোৰৰ পিতৃকো। উল্লেখযোগ্য যে যোৱা 12 তাৰিখে হাইলাকান্দি জিলাৰ কাটলিচাৰা সমষ্টিৰ খোলকানিচাৰা গাঁৱত এখন হাবিৰ পৰা উদ্ধাৰ কৰা হৈছিল 5 বছৰীয়া এটি কন্যা শিশুৰ ক্ষতবিক্ষত মৃতদেহ। স্থানীয় লোকে হাবিৰ ভিতৰত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। মৃতদেহটোৰ ডিঙিত তথা শৰীৰৰ বিভিন্ন অংশত আঘাত চিন স্পষ্ট আছিল। শিশু কন্যাগৰাকী যোৱা 9 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল। এই লোমহৰ্ষক ঘটনা হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে অতি গুৰুত্ব সহকাৰে লৈ নিজে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে অভিযুক্ত কিশোৰ আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সোধা পোছাত অভিযুক্ত কিশোৰটোৱে নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি জনাইছে হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়।